बाक्सानि एरेङामारि सारियालि स'कआव इउपिपिएल दोलोनि फिन मोनसे ग्रेन्ड जयनिं हाबाफारि। बाक्सा जिल्ला सालबारि महकुमानि बेन्दोङाव थानाय एरेङामारि सारियालि स'कआव सुनबारि प्राइमारि कमिटि इउपिपिएलनि बानजायनायाव मोनसे ग्रेन्ड जयनिं हाबाफारि जानानै थाङो। बेबादिनो बे जयनिं हाबाफारियाव गासै 2000 निबो बारा गुबुन दोलोनि मावथिफोरखौ इउपिपिएल दोलोखौ मोजां मोननानै इउपिपिएल दोलोआव हाबफैनायखौ नुनो मोन्दों। इउपिपिएल दोलोआव हाबफैनाय गासै 2000 सो गोख्रों मावथिफोरखौ बांसिनखौनो बिपिएफ दोलोनि गोख्रों मावथि आरो दैदेनगिरिफोर होननानै मिथिहोदों। मख'जाथावदि बे हाबाफारियाव बिटिआरनि डिपुटि चिफ गबिन्द बसुमतारी, मावफुं सोद्रोमा राकेश ब्रह्म, मावफुं सोद्रोमा विल्सन हासदा, एमसिएलए माधव छेत्री आरो एमसिएलए मन्टु बर'आ बाहागो लानानै इउपिपिएल दोलोआव हाबफैनाय गासैबो मावथिफोरखौ साफा साफा बरायनानै लानाय जायो। हाबाफारियावनो बाहागो लाबावदोंमोन 21 नं सालबारि बियाबनि टिसिएलसिसि मासिगिरि बिनोद मुसाहारि आरो ओनसोलनि गोबां इउपिपिएल दोलोनि गोख्रों मावथि आरो रायजो राजाफोरा। আজি তালপানী অঞ্চলৰ ৰাইজে কিছুমান হয়তো অন্যান্য পাৰ্টিৰ আছে কিন্তু কিছুমান কোনো পাৰ্টিৰ নাছিল আজি যোৱা 2 বছৰ চৰকাৰে যি কাৰ্যসূচী পাইছে সেই কাৰ্যাৱলী তাৰ সন্তুষ্ট হৈ আমি অনুৰোধ নকৰাকৈ স্বতঃস্ফূৰ্তভাৱে দান কৰিছে কাৰণ যোৱা 2 বছৰ আমি ইউপিপিএলৰ কাম কৰিছোঁ। জনসাধাৰণ সন্তুষ্ট হ'ব পৰাকৈ জনসাধাৰণ উন্নয়নৰ কাৰণে ৰাস্তা পদূলি বনোৱা অন্যান্য কাম আমি কৰি আছোঁ আৰু এই কাম দেখি ৰাইজ যথেষ্ট আকৰ্ষিত হৈছে, যথেষ্ট আকৃষ্ট হৈছে আৰু তেওঁলোকে সন্তুষ্ট হৈ পেলাই আজি পাৰ্টীত যোগদান কৰিছে। পাৰ্টী যোগদান কৰাটো কোনো নিৰ্বাচনৰ লগত কথা নাই, যিকোনো সময়তে পাৰ্টীত যোগদান কৰিব পাৰে আৰু এইটোত কাৰোবাক জবৰদস্ত তেনেকৈ যোগদান কৰাৰ প্ৰশ্ন নাই। তেওঁলোকে নিজে নিজে স্বতঃস্ফূৰ্তে ওলাই আহিছে, আমি যোগদান কৰিছোঁ, আমি ভাল পাইছোঁ, তেনেকৈ আমাৰ কৰ্মী হিচাপে কাম কৰিবলৈ আগবাঢ়ি আহিছে। আমি বিশেষকৈ চৰকাৰ গঠন কৰাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা শান্তিৰ পৰিৱেশ আনিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো অনৈক্য আছিল, যিটো অবিশ্বাস আছিল, সেইখিনি নাইকিয়া কৰি মিলা প্ৰীতি আনিছোঁ আৰু সকলো জনগোষ্ঠীকে সম অধিকাৰ সমমৰ্যাদা দি কাম কৰি আগুৱাই নিবৰ কাৰণে কাম কৰি আছোঁ। আৰু সেইকাৰণে ৰাইজ বুজিছে যে ইউপিপিএল আজি কি কৰিব গৈছে, কি কৰি আছে আৰু সেইকাৰণে তেওঁলোকে আজি আগবাঢ়ি আহিছে। আজি প্ৰায় 2000 যোগদান কৰাৰ কথা আছিল, কিন্তু হয়তো 2000 বহুতে আহি পোৱা নাই, কিন্তু আমি এতিয়া যিখিনি দেখিছোঁ প্ৰায় 700 মান আছে আৰু হয়তো আহিব। যিহেতু আজি বজাৰ দিনো বহুতে বজাৰত ব্যস্ত আছে, সেইকাৰণে গোটেইখিনি অহা নাই, কিন্তু আমাৰ হাতত 2000 জনকৈ অধিকে যোগদান কৰা এটা লিষ্ট আছে, আমি পাইছোঁ। সদায় সমাজ বিৰোধী এটা চক্ৰ থাকে, আমাৰ বিটিআৰ অঞ্চলত তেনেকৈ আছে, গোটেই ভাৰততে আছে। আমাৰ মাজত শান্তি হৈ থকাটো, উন্নতি হোৱাটো তেওঁলোকে নিবিচাৰে। তেওঁলোকে চৰকাৰে যি স্থিতি লয় জনসাধাৰণৰ উন্নয়নৰ কাৰণে, জনসাধাৰণৰ শান্তিৰ কাৰণে, তাৰ বিৰোধিতা কৰি তেওঁলোকে অন্ততঃ মনত শান্তি পায় আৰু তেনেকুৱা মানুহক আমি চিনি পোৱাৰ সময় আহিছে। আৰু বিশেষকৈ আপোনালোকৰ জৰিয়তে তেনেকুৱা মানুহৰ প্ৰতি সজাগ হ'বলৈ ৰাইজক আমি অনুৰোধ জনাইছোঁ, যিসকল সদায় সমাজৰ বিৰোধী কাম কৰে, দেশৰ আইন শৃংখলাৰ বিৰোধী কাম কৰে, দেশৰ আইন অমান্য কৰে, তেনেকুৱা মানুহক আমি সমাজত স্থান দিব নালাগে। আপুনি উল্লেখ কৰি কৈছে যে আপুনি যিহেতু আমি যোৱা সময়খিনিত মাইনৰিটিৰ মাজত ভালকৈ কাম কৰিবলৈ সুযোগ পোৱা নাছিল, কিন্তু তথাপিও আমি যিখিনি নিৰ্বাচনৰ সময়ত যিখিনি মিটিং পাতিছিলোঁ তাত যথেষ্ট তেওঁলোকৰ সমাগম হয়, কিন্তু সেইমতে আমি বহুত আশা কৰা কিন্তু পোৱা নাই, কিন্তু আমি আশা কৰিছোঁ এইবাৰ পাম। কাৰণ আমি এই 2 বছৰত যিখিনি কাম কৰিছোঁ তাৰ প্ৰতি সন্তুষ্ট হৈছে আৰু সেইকাৰণে ৰাইজ আজি আগবাঢ়ি আহিছে, নহ'লে আগবাঢ়ি নাহিলেহেঁতেন। আৰু সেইকাৰণে আমাৰ এটা বিশ্বাস যে অহা নিৰ্বাচনত আমি বিগত দিনবিলাকে যিমানখিনি আশা কৰিও ভোট পোৱা নাছিল, এইবাৰ কিন্তু আমি যিমান আশা কৰিছোঁ তাতকৈ অধিক ভোট পাম। গৰাখহনীয়াটো অকল এইখিনি অঞ্চলতে নাই, গোটেই অসমতে আছে আৰু এই গৰাখহনীয়াখিনি গোটেইখিনি সমাধান কৰাৰ কাৰণে আচলতে আমাৰ অসম চৰকাৰৰ ফাণ্ডখিনি যথেষ্ট নহয়। তথাপিও আজি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগ লাগি এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা চলাই আছে আৰু বিশেষকৈ ৱৰ্ল্ড বেংকেই হওক বা এছিয়ান ডেভেলপমেণ্ট বেংকেই হওক তাৰ পৰা ধাৰত আনি হ'লেও এই সমস্যাখিনি সমাধান কৰাৰ এটা সিদ্ধান্ত হৈছে অসম চৰকাৰে। আৰু অসম যিহেতু বিটিআৰডিৰ অঞ্চলৰ অসম চৰকাৰে এটা অংশ অসমৰ ভিতৰতে আছে, সেইকাৰণে অসম চৰকাৰে বিটিআৰডিক বাদ দি অন্য অঞ্চলৰ মাত্ৰ কাম কৰাৰ কথা চিন্তা কৰা নাই।
যিখিনি কৰিছে বিটিআৰটি অঞ্চলত যিখিনি সমস্যা আছে বিশেষকৈ প্ৰাকৃতিক যিখিনি সমস্যা আমাৰ গৰাখহনীয়া আছে বিভিন্ন সমস্যা আছে এই গোটেইখিনি সমস্যা সমাধান কৰাৰ কাৰণে হাতত লৈছে আৰু আমি বিটিআৰটিৰ তৰফৰ পৰা যিখিনি সামান্য আমাৰ ফাণ্ড আছে সেইখিনি যিখিনি পাৰোঁ আমি আমাৰ তৰফৰ পৰা কৰিছোঁ কিন্তু আমি নোৱাৰাখিনি ষ্টেট গভৰ্ণমেণ্টৰ পৰা কৰিব बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय एमबी रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैनो फाहामनो हानाय गोदान असीए मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ एमबी रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे एमबी रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइभ, मेम'रि आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। एमबी रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि एमबी रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।